নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব। চাই যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয়, আজি মই এটা এনাৰ্জি পাউডাৰ লৈ আহিছোঁ, যিটো আমাৰ 40+ হোৱাৰ পিছত মহিলাসকলৰ বাবে আৰু 50+ হোৱাৰ পিছত পুৰুষসকলৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হয়। এডাল্টৰ কাৰণে খুব বেছি ভাল, মই নিজে প্ৰমাণিত। এয়া চাওক, এনচিউৰ পাউডাৰ, প্ৰ'টিন পাউডাৰ হয়। যদি আপোনালোকৰ গা খুব উইক লাগে, ৰাতিপুৱা উঠিয়ে কেতিয়াবা কি হয়, আমাৰ উঠিয়ে মানে কাম কৰিব মন নাযায়, বহি থাকিলে বহি থাকিব মন যায়, ভাগৰ ভাগৰ লাগি থাকে, তেতিয়া আপোনালোকে যদি এগিলাচ গৰম পানীত 2 চামুচকৈ ডেইলি এই এনচিউৰ পাউডাৰটো ইউজ কৰে, তেতিয়াহ'লে এমাহমানত আপোনালোকে প্ৰমাণ পাই যাব যে একদম 100% সঁচা এনাৰ্জি একদম আহি যায়। মনৰ উৎসাহ এটা আহে, কাম কৰাৰ শক্তি আহে। বিশেষকৈ আমাৰ মহিলাসকলৰ 40+ হোৱাৰ পাছত কিবা দুৰ্বল এটা লাগে, হাত ভৰিৰ বিষ বেছি হয়, নানান ধৰণৰ সমস্যা। এইটো খোৱাৰ পাছত আপোনালোকৰ এনাৰ্জি আহি যাব। ব্যৱহাৰ কৰি চাব পাৰে। ডক্টৰে বিশেষকৈ এইটো প্ৰেছক্ৰাইব কৰে, কিন্তু মোক ডক্টৰে প্ৰেছক্ৰাইব কৰা নাই, মই নিজেই ফাৰ্মাচীৰ পৰা আনিছোঁ। হয়, চাওক, ষ্ট্ৰেংথ ইমিউনিটি এনাৰ্জি। এইটো 2টা ফ্লেভাৰত পোৱা যায়, যোনটো ভাল লাগে আপোনালোকে ল'ব পাৰে। ইয়াত শকত ক্ষীণৰ কথা নাই, এইটো এনাৰ্জি আহিব, ৱেইট গেইন বা ৱেইট লছৰ কোনো কথা নাই। এইটো এটা ভাল মেডিচিন কোম্পানীৰ হয়, এবট, খুব ভাল। ডায়েবেটিছ মানুহৰ কাৰণেও, ডায়েবেটিছ ৰোগীৰ কাৰণেও ভাল। কোনো ইয়াত প্ৰব্লেম নহয়, ইয়াত কোনো ৱেইট গেইন নহয় বা ৱেইট ল' নহয়। খুব ভাল প্ৰ'টিন পাউডাৰ হয়। কেতিয়াবা কি হয়, চব খাই আছোঁ আমি, ভেজিটেবল, মাছ মাংস, মানে চববিলাকে খাই আছোঁ, তথাপিও কি হয়, আমাৰ উইক অনুভৱ এটা হয়। খাই আছোঁ, লৈ আছোঁ, কিয় উইক অনুভৱ হৈ থাকে? হয়তো কিবা এটা পোৱা নাই আমাৰ বডিয়ে। ৰাতিপুৱা উঠিব মন নাযায়, উঠিছোঁ যদিও দিনটো তাৰমানে এই কিবা এটা লাগি থাকে আৰু গাটো খুব দুৰ্বল, যাব মন নাযায়, ক'তো যাব মন নাযায়, বহি আছোঁ যদি বহি থাকিব মন যায়, এনেকুৱা কেতিয়াবা হৈ যায়। কিন্তু চবেই খাই আছোঁ, খোৱাৰ পিছতো এনেকুৱা ফিলিংছ এটা আহে কেতিয়াবা, আফটাৰ 40+ পিছত। তো তেতিয়া আমি কি কৰিম? এনাৰ্জি পাউডাৰ লোৱাটো খুবেই প্ৰয়োজনীয়। সকলোৰে বাবে এনাৰ্জি পাউডাৰ এটা খুব দৰকাৰ। বিভিন্ন ধৰণৰ এনাৰ্জি পাউডাৰ আছে, বাট মাই ফেভাৰেট এনাৰ্জি পাউডাৰ ইজ এনচিউৰ। খাই মই খুব ভাল পাইছোঁ, এনাৰ্জি গেইন কৰিছোঁ, অলপ হ'লেও মনত উৎসাহ পাইছোঁ, ভাল লাগিছে খাই, খায়ো টেষ্টি, খুব ভাল লাগে। এদিনত এগিলাচ খাই দিওঁ, বাছ দিনটো ফূৰ্তি, ভাল লাগি থাকে গাটো, কৰিব মন যায় কামবিলাক। 3টা খালেই হৈ যাব, 3টা খাওক, তাৰপিছত ক'ব সঁচা নে মিছা। এইটো মোৰ নৰ্মেল মানুহৰ কাৰণে হয়, আৰু ডায়েবেটিছ ৰোগীৰ বাবেও আছে, চুগাৰ ফ্ৰী আছে, তেওঁলোকেও খাব পাৰে, টেনশ্যন ফ্ৰী হৈ খাব পাৰে, খুব ভাল। মই নিজে প্ৰমাণিত। মানে মোৰ এজন ৰোগী আছিল, তেখেতে বেমাৰৰ পৰা খুব বেছি উইক হৈ গৈছিল। বেমাৰৰ পৰা উঠাৰ পিছত বিচনাৰ পৰা উঠিব নোৱাৰে। তাৰপিছত বহুত বিচাৰি খুচাৰি গুগলত চাৰ্চ কৰি 2 মাহ খুৱাই দিছিলোঁ। এইটো পূৰা একদম শক্তি আহি গৈছে একদম। ফাৰ্মাচীত নহয়, চবতে পাব। এইটো ইউজ কৰি চাওক, তাৰপিছত ক'ব যে সঁচা। এগিলাচ গৰম পানীত 2 চামুচ দি দিব, তাৰপিছত ঘুটি দিব, বাছ খাই দিব, এনাৰ্জি আহি যাব। 2 মাহমান খালেই গম পাব, ইজ ইট ট্ৰুথ অৰ নট। খুব ভাল। এইটো কোনো মেডিচিন নহয়, লোৱাত কোনো ভয় নাই। এইটো সৰু বাচ্চাৰ কমপ্লেইন,
হৰলিক্স এনেকুৱা নিচিনা হয়, এইটো এডাল্টৰ কাৰণে হয়। সৰু বাচ্ছা যেনেকৈ কমপ্লেন খায়, পিডিয়াচিয়ৰ খায় একদম সৰু হ'লে, অলপ ডাঙৰ হ'লে কমপ্লেন খায়, বা অন্য কিবা কিবি আছে প্ৰ'টিন পাউডাৰ। তো এডাল্টৰ কাৰণে এইটো বেষ্ট এনচিয়ৰ প্ৰ'টিন পাউডাৰ। I like it.